এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? এ. ভোগেশ্বৰ বৰুৱা, বি. আনন্দৰাম বৰুৱা, চি. পাৰ্বতী কুমাৰ গোস্বামী, ডি. অচ্যুত শইকীয়া। শুদ্ধ উত্তৰটো হৈছে এ. ভোগেশ্বৰ বৰুৱা। ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল? এ. শিৱসিংহ, বি. জয়ধ্বজ সিংহ, চি. গদাধৰ সিংহ, ডি. ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে বি. জয়ধ্বজ সিংহ। জয়সাগৰ দৌল কোনে সজাইছিল? এ. ৰুদ্ৰসিংহ, বি. প্ৰতাপ সিংহ, চি. গদাধৰ সিংহ, ডি. চুকাফা। শুদ্ধ উত্তৰটো হৈছে এ. ৰুদ্ৰসিংহ। আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? এ. লাঙি পানহিয়া, বি. লাচিত, চি. মোমাই তামুলী, ডি. বদন চন্দ্ৰ। শুদ্ধ উত্তৰটো হৈছে চি. মোমাই তামুলী। সুৰুংগনয়নীক কোনে বিয়া কৰাইছিল? এ. ৰাজেশ্বৰ সিংহ, বি. জয়ধ্বজ সিংহ, চি. শিৱসিংহ, ডি. প্ৰতাপ সিংহ। শুদ্ধ উত্তৰটো হৈছে এ. ৰাজেশ্বৰ সিংহ।